সেইটো চোৱা তোমাৰ কাৰণে এটা বেগ আনি দি গাড়ীৰ পৰা একো উলিয়াব লগা নাই ন গুড আফটাৰনুন এভৰিৱান আজি খুবেই ভাল লাগিছে কাৰণ আমাৰ সৰু সুৰা কাৰ্য যদি কোনো এটা পৰিয়াললৈ অলপ হাঁহি ঘূৰাই আনিব পাৰে তাতকৈ আৰু সুখৰ মুহূৰ্ত কিবা আছে নেকি ফৰ দ্য ফাৰ্ষ্ট টাইম মই এনেকৈ মোৰ মৰমৰে ভাইটি এজনৰ পৰা মই হেল্প পাইছোঁ আৰু এই পৰিয়ালটোলৈ তেওঁলোকে বিশেষ কিছুমান বৰঙণি আগবঢ়াব বিচাৰিছে চ' আই এম ৰিয়েলি হেপী মই এইটো ক্ষেত্ৰত বহুত আজি সুখী আৰু ভিডিঅ'টো মই কণ্টিনিউ কৰি আছোঁ আপোনালোকে চাই থাকক অঁ প্লাষ্টিকৰ চেয়াৰখিনি আজি মোৰ ভাইটি এজনে ফিলবাৰীৰ পৰা কিছুমান বস্তু আইতালে সহায় হিচাপে আগবঢ়াইছে কিঞ্চিত হ'লেও ইয়াৰ পৰা আইতাই মনত বহুত সকাহ পাইছে আৰু ভৱিষ্যতে যাতে আৰু ব্যক্তিয়ে এনে ক্ষেত্ৰত সহায় কৰে আমি খুব আশাৰে ৰৈ থাকিম তো এইখিনিত দিছে গাৰু আৰু এইটো কি দিছে চাব লাগিব এইটো এটা বাল্ব দিছে এইটো চাব লাগিব এখন অবভিয়াছলি এখন ফেন হয় চাগে ফেনখিনি ইনষ্টল কৰিব লাগিব কি আছে চাব লাগিব ফেনৰ মটৰটো হয় আইতা ইয়াত কি আনি দিছে চাওঁ হা এখন আনি দিছে আপোনালৈ বিচনা চাদৰ এটা বহুত ডাঙৰ বিচনা চাদৰ এখন আনি দিছে এইটো আনি দিছে আৰু এইটো মোৰ প্ৰিয় বস্তু বগা নামৰ এটা ষ্টুডেণ্ট আছে আপোনালোকৰ সেইদিনাখন দেখুৱাইছিলোঁ তাৰ বাবে এটা ধুনীয়া স্কুল বেগ এটা আনি দিছে আৰু এইখন আনিছে তুলি আইতাহঁতক শুৱাৰ সুবিধা হোৱাকৈ তুলি আনি দিছে আৰু এয়া বগাই পঢ়িব পৰাকৈ এইখিনি কপি আনিছে আৰু ইয়াত আৰু আছে কলম অন্য কিবা কিবিবোৰ আছে আইতা এই বস্তুবোৰ পাই আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে এইটো বস্তু মই এনেকে ক'ত পাম ন হয় হয় এনেকুৱা আদম দিলেহে পাম হয় আইতা আজি আপুনি মই বোপাৰ নিচিনা পাইছো আইতা পুৰ নিচিনা পাইছে আৰু এজন মানুহক আপুনি ধন্যবাদ দিব লাগিব মই ল'ৰাটোক মাতি দিছো দেই এই বস্তুখিনি যোনে দিছে হয় মই পুনৰবাৰ কৈছো কাৰোবাক সহায় কৰিবলৈ এগালমান আপোনাৰ সম্পত্তি থাকিব নালাগে কিন্তু এটা বিশাল মন লাগে আৰু মই খুবেই আনন্দিত ভাইটিসকলে আজি ইমানখিনি সহায় আইতালৈ আগবঢ়োৱাৰ বাবে প্ৰথমতে মই চিনাকি কৰাই দিছো জয়ন্ত নমস্কাৰ দেই ফিলবাৰীৰ হয় মোৰ ভাইটি হয় এখেতৰ জয়ন্তৰ ককায়েকৰ লগত মই ক্লাছমেট আছিলোঁ আৰু এয়া আছে পৰাগ মৰাণ থেংক ইউ পৰাগ আৰু আশা কৰোঁ ভৱিষ্যতে তোমালোকে আৰু কাম কৰিব লাগিব আৰু সৌৰভো আছে আটাইলৈ মই বহুত বহুত ধন্যবাদ এইটো ক্ষণত মই জয়ন্তৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম জয়ন্ত কি ক'বা নমস্কাৰ আচলতে এটা কথা ক'বলৈ মোৰ কোনো ৰাজনৈতিক নেতা নহয় আৰু মই এনেকুৱা নহয় যে কাৰোবাক সহায় কৰিছোঁ বুলি মানে মই অৰ্থনৈতিকভাৱে বহুত সক্ৰিয় নহয় একদম সাধাৰণ ঘৰৰ ল'ৰা আৰু এজন বীৰ লাচিত সেনাৰ সৈনিক হয় আমাৰ বীৰ লাচিত সেনাৰ এটা আদৰ্শ আছে যে মানে আমি প্ৰত্যেকজন খিলঞ্জীয়া মানুহৰ বিপদৰ সময়ত আমি সদায় থিয় হওঁ আজি তেনে এগৰাকী আমাৰ আইতা কিবা এটা অসুবিধা হৈছে আমি আহিছোঁ আমাৰ পৰা যিমান সামান্য অকণমান যি পাৰোঁ সহায় কৰিছোঁ আমাক এই অকণমান দিবৰ কাৰণে আৰু কিনো ক'ম আইতা ভৱিষ্যতে আপোনাৰ এইটো কৈছে আমি আলোচনা কৰিম আপোনাক গোটেই ছালখন গোটেই ঘৰটো এইখিনি চাই দিবৰ কাৰণে আমি আলোচনা কৰিম ওপৰত যিমানখিনি পাৰোঁ আপোনাক এইটো চাই দিম দেই এটা আৰু এটা কথা কণ্ডিতাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ যে মানে এই কিছুমান মানুহ অসুবিধা আছে অসুবিধাখিনি সমাজৰ আগত দেখাই দিছে কিন্তু চৰকাৰৰ এটা গুৰুত্ব দিব লাগে আমাৰ আচলতে যিখিনি মানুহে সঁচাকৈ ঘৰখনত এখন ঘৰৰ প্ৰয়োজন আছে বা গাঁৱৰ চৰকাৰে দূৰৰ মানুহখিনি যদি চৰকাৰৰ সেইখিনি ঢুকি নাপালে আমাৰ মেম্বাৰবিলাক আছে গাঁৱৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীবিলাক সিহঁতেও অলপ চকু মেলি চাব লাগে আমাৰ এটা এজনী সঁচাকৈ ঘৰখন চাওক আপোনালোকে চাব এবাৰ নিজে আহি সঁচাকৈ ঘৰ এখনৰ ধুনীয়াকৈ প্ৰয়োজন আছে আইতাক কথা দিছোঁ ময়ো আমি যিমানখিনি পাৰোঁ চাই দিম কণ্টিমদা আমাৰ বীৰ লাচিত সেনা সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল আছে জিলা সমিতিৰ বিষয়ববীয়াসকল আছে সিহঁতৰ লগত আলোচনা কৰিম যদি অলপ যিমানখিনি পাৰোঁ সহায় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম ঠিক আছে এই পৰিয়ালটো আমাক খুৰীয়ে চিনাকি কৰাই দিছিল আমি যে বহুতখিনি কৰিছোঁ এইটো নহয় আৰু ভৱিষ্যতে এইটো পৰিয়ালক লৈ আৰু বেছি পৰিকল্পনা থাকিব কিন্তু অলপ সময় লাগিব কাৰণ একে ৰাতিৰ ভিতৰতে গোটেইবোৰ কৰি দিব পৰা সম্ভৱ নহয় তো খুৰীয়ে এইখিনি আমাক দেখুৱাই দিয়াৰ বাবে তো খুৰীলৈ মই বহুত বহুত ধন্যবাদ
কিবা ক'ব খুৰী? মইনো কি ক'ম আৰু তোমালোকৰ প্ৰতি ধন্যবাদ থাকিল আৰু এই দুখীয়া ঘৰ ধৰ আমাৰ অৱস্থা এনেকৈ আই বমা ধৰ এইটো সহায় কৰিছে তোমালোকৰ গোটেইকেইজনকে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল আৰু কৈছোঁহে ভালকে হ'ব লাগে দেই, আশীৰ্বাদহে কৰিছোঁ আপোনালোকৰ নিজৰ যেনেকুৱা তহঁতি শুনো সেনেকুৱা বুলি বহুতক সেনেকুৱা বুলি ভাবিছোঁ আৰু নিজৰ বুলি লৈছোঁ হাততে। এয়া মোৰ লগত আছে মোৰ ভাইটি ঋতুৰাজ। মোক প্ৰত্যেকটো মুহূৰ্ততে মোক কেমেৰাটো ধৰি মোৰ ভিডিঅ' প্ৰস্তুত কৰাত সহায় কৰি দিয়ে। তাৰ ভাইটিলৈও বহুত মৰম। আৰু আমি সকলোৱে আইতাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু ভৱিষ্যতে এনেধৰণৰ পৰিয়ালক আৰু সহায় কৰাৰ প্ৰতিশ্ৰুতিৰে আমি আপোনালোকৰ পৰা আজি বিদায় লৈছোঁ। ধন্যবাদ।